নমস্কাৰ সকলোকে আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মই ADRE 3.0 বা আমাৰ অসম গভৰ্ণমেণ্টৰ যি এক্সাম আছে তাৰ কাৰণে মই কি পঢ়ি আছোঁ আৰু কি ফলো কৰিম সেইখিনি আজি দেখুৱাবলৈ আপোনালোকক দেখুৱাবলৈ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সো বেছি দেৰি নকৰি আমি ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ অসম পৰ্চনৰ কাৰণে মই এইখন পঢ়িম যিটো আমাৰ অসম ৰিলেটেড যিখিনি কুৱেশ্যনছ আছে হিষ্ট্ৰী আছে যি আছে সবইখন পঢ়িম মানে অলৰেডি মই পঢ়িছোঁ এইখন। তো বিশেষ বেলেগ একো ফলো কৰিব নালাগে যদি ADRE 3.0 বা আপোনালোকে বাকি যিবিলাক এক্সাম আহি আছে তাৰ কাৰণে APSCৰ বাহিৰে আৰু এইবিলাক পৰীক্ষা আছে তাৰ কাৰণে অসম পৰ্চনটোৰ কাৰণে এইখন আপোনালোকে ল'ব পাৰে। মই এইখন লৈছোঁ। নেক্সট এইখন মোৰ তাত এইখনৰ আগতে লোৱা আছিল, মই ভাবিছিলোঁ এইখন পঢ়িলে হৈ যাব, নাই কিন্তু এইখন পঢ়িলে নহ'ব আৰু এইখন কিনি এনে টকা নষ্ট কৰিব লগা নাই, এইখন কিনিলে হৈ গ'ল। এইখন পঢ়িলে যথেষ্ট। গণিত আমাৰ অসমৰ ইউটিউবাৰবিলাকক ফলো কৰিলে আপোনালোকে কেতিয়াও গণিত শিকিব নোৱাৰিব, এইটো মই ভালদৰে জানো। আৰু অসমৰ ইউটিউবৰ পৰা জিকেও কোনো ধৰণৰ ভাল মানে খালি কুৱেশ্যন আনচাৰহে কৰে, তো আজিকালি কুৱেশ্যন আনচাৰত সীমিত নাই, সেইকাৰণে আমি কনচেপ্ট ক্লিয়াৰ কৰিব। আৰু গণিতৰ কাৰণে মই SSC CGLৰ যি ৰাকেশ যাদৱ ছাৰে গণিত পঢ়ায় মেথছ, তেখেতৰ পৰা মই কৰ্চ লৈছোঁ আৰু সেইটো মই কমপ্লিট কৰি আছোঁ। আৰু তাৰ পৰা পঢ়ি উঠিব মই এইখনৰ পৰা কুৱেশ্যনছ প্ৰেক্টিছ কৰিম। এইখন মই ৰিচেণ্টলি আনিছোঁ বাৰু, ইয়াৰে মোৰ মাত্ৰ 3টা চেপ্টাৰহে কমপ্লিট হৈছে, 4টা চেপ্টাৰহে কমপ্লিট হৈছে, তো তাৰে কুৱেশ্যন আনচাৰ কৰি আছোঁ। গণিতৰ বাকী নোটছখিনি মই নিজৰ হাতেৰে বনাম, এনেকৈ মই অসমীয়াটো লিখি লৈছোঁ বিকজ তাত মোক চবখিনি ইংলিছত শিকায়, তো মই সেইখিনি অসমীয়াত লিখিছোঁ। বাকী বেকগ্ৰাউণ্ডৰ ভইচখিনি আপোনালোকে প্লিজ স্কিপ কৰিব। এইখন হ'ল, তাৰপিছত আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে সেইখন ল'ব পাৰে। আৰু বাকী গণিত অসমৰ ইউটিউবাৰক ফলো কৰি লাভ নাই, আৰু যদি কৰে দেন কোৰ্চ ল'ব, এনেই ইউটিউব চেনেল চাই চাৰ্চ কৰি লাভ নাই। এই দুখনটো গ'লে নেক্সট আছে ইংলিছৰ কাৰণে, ইংলিছৰ ভকেবুলাৰীৰ কাৰণে মই এইখন লৈছোঁ বেছিকেলি ব্লেক বুক হয়, SSC CGLৰ কাৰণে বিৰাট ট্ৰেণ্ডত থকা কিতাপ হয় এইখন। তো মই এইখনৰ পৰা বিশেষ একো পঢ়া নাই, কাৰণ এইখিনি পঢ়িম মই পিছত, কিন্তু বৰ্তমান ইয়াৰ গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব ন। তো ফাৰ্ষ্ট মই গ্ৰামাৰখিনি কৰি আছোঁ ইংলিছৰ এইখন। নেক্সট আৰু ইংলিছৰ গ্ৰামাৰৰ কাৰণে এইখন লৈছিলোঁ, কিন্তু লিটাৰেলি মই নিতু মেমৰ পৰা একো বুজি নাপাওঁ, তো এইখন এনেই গ'ল, মোৰ আনা টকাকেইটা এনেই গ'ল, এইখনৰ পৰা পঢ়া নাই মই। পাৰ্মাৰ SSC বোলা এটা GKৰ কোৰ্চ এটা হয় বা এপছ এটা পায় পাৰ্মাৰ একাডেমি বুলি, তাৰ পৰা লৈছোঁ মই। পুষ্পেন্দাৰ ছাৰ বুলি এজন টিচাৰ আছে ইংলিছৰ, য'ত মই গ্ৰামাৰ শিকিছোঁ, তাৰ কাৰণে মই নিজে নোট বনাইছোঁ। ইয়াতে নোট আছে ইংলিছৰ কাৰণে, এয়া চাওক, এইবিলাক মই নোট বনাইছোঁ। আৰু ইয়াৰ যিখিনি কুৱেশ্যন আছে সেইখিনি আছে ইয়াত, ফ্ৰেজেছ এণ্ড দেয়াৰ টাইপছ। তো এইখন এনে গ'ল, এইখন মই নপঢ়োঁ, আপোনালোকে নল'ব। যদি বুজি পায় তেখেতৰ পৰা কৰ্চ কৰক, আৰু যদি বুজি নাপায় দেন এইজন ছাৰৰ পৰা মই বুজি পাইছোঁ, তো এইজন ছাৰক মই ফ'ল' কৰি আছোঁ। দেন এই গ্ৰামাৰখিনি হোৱাৰ পাছত মই এইখন ব্লেক বুকখন ফ'ল' কৰিম। মানে এইখিনিতো হৈছে বাৰু, কিন্তু মনতে নাই, ৰিভিজনো হোৱা নাই না, মনতে নাই বাৰু। ইয়াত মিমিক্স বনোৱা আছে, ডাইৰেক্ট মনত নাথাকে না, তো এইখন এনেকৈ। নেক্সট আপোনাৰ আছে ইংলিছটো গ'ল। দেন ৰিজনিঙৰ কাৰণে মই বেছিকেলি অসমৰ কাকো ফ'ল' কৰা নাই। প্ৰথমতে ADRE 2.0 কাৰণে SPK ইউটিউব চেনেলটো মই ফ'ল' কৰিছিলোঁ, বাট সেইটোতো কৰাই আছে। নেক্সট মই সেইটোৰ নোটছখিনি ফ'ল' কৰি ইয়াৰ কুৱেশ্যনছ আনচাৰখিনি কৰোঁ, যাতে অসম ৰিলেটেড এক্সাম দিব লগা হয়। এতিয়ালৈকেতো দিয়াই নাই, ADRE 2.0 বাহিৰে একো এক্সামেই দিয়া নাই মই। তাৰপিছত ৰিজনিঙৰ কাৰণে মই ক্লাছ কৰি আছোঁ RJ বিক্ৰমজিৎ ছাৰৰ পৰা, য'ত 123টা ক্লাছ আছে। সেই 123টা ক্লাছ মই এমাহ 2 মাহত চেছ কৰি দিম মই, আৰু তাৰ কাৰণে মই নোটছ বনাইছোঁ। মোৰ ঘৰৰ মানে আজি মোক তেৰি কেনেকৈ যি চাই আছে ভগৱান, কয়গাল ৰিজনিঙৰ বহি বাৰু আছে, ৰিজনিঙৰ বহিটো ক'ত বাঠালো নাচনো মই। বাকী জিকেৰ কাৰণে বাকী অসমৰ পৰ্চনটোহে হ'ল, জিকে কাই কৰিব। বাকী মই চব পাৰ্মাৰ SSCৰ পৰা কৰিছোঁ। পাৰ্মাৰ SSC তেখেতৰ কিতাপ এখন আছে ফেটমেন বুলি, 2nd এডিশ্যন আহিছে নতুনকৈ, আপোনালোকে সেইখন লৈ লওক। বাকী ক্লাছখিনি বাৰু কৰি ল'ব, ইউটিউবতো আছে পাৰ্মাৰ 3.0 বুলি CGLৰ কাৰণে, SSC CGLৰ কাৰণে, তাৰ পৰা কৰি ল'ব, ইউটিউবত আছে। বাকী মই ইয়াত আছে বায়'লজি আৰু ইকনমিক্স, যিহেতু মই ক্লাছ কৰিছোঁ, কৰ্চ লৈছোঁ, চ' মই ইয়াত মই গোটেই নোটছখিনি বনাইছোঁ, যিখিনি ক্লাছ নোটছ হয় তো ইয়াত আছে মোৰ ইকনমিক্স এণ্ড বায়'লজিৰ 6টামান লেকচাৰ ইয়াত আছে, তাৰপিছত বায়'লজিৰ আধা লেকচাৰ ইয়াত আছে,
বায়'লজিৰ আধা লেকচাৰ ইয়াত আছে, তাৰপিছত এনভাইৰমেণ্টেল চায়েন্স ইয়াত আছে। এইখিনি আছে মোৰ জিকে অলৰেডি মোৰ কৰা হৈছে দেই, ক্লাছ কৰা হৈছে আৰু মই এবাৰ ৰিভিজনো কৰা হৈছে, বাকী এবাৰ প্ৰেক্টিচ আছে। তাৰপিছত ইয়াত আছে ফিজিক্স এণ্ড কেমেষ্ট্ৰি, এইটো মই পঢ়াই নাই, এবাৰ পঢ়িছোঁ, মাথা নষ্ট হৈ যায়। নেক্সট এইটো গোটেই বহিটো পলিটি, এটা বহি লাগে দেই, চাওক পলিটি এইবিলাক। চ' বহুত ধুনীয়াকৈ বুজাই তেখেতে, আৰু আপোনালোকে অসমৰ চেনেল ফ'ল' নকৰিব, মই আপোনালোকে তাক ভাল উপায় দিছোঁ, অসমৰ চেনেল ফ'ল' নকৰিব। অলপ কষ্ট কৰক, ইংলিছ মিডিয়ামত পঢ়ক, গোটেইখিনি হৈ যাব। এইখিনি হ'ল আমাৰ, এইখিনি আৰু জিকে আছিল তো হৈ গ'ল বাৰু। দেন দিছ ইজ হিষ্ট্ৰী, মোৰ হিষ্ট্ৰী মেজৰ আছিল, চ' মোৰ হিষ্ট্ৰীত বিশেষ প্ৰব্লেম নহ'ব। তো ইয়াত আছে এনচিয়েণ্ট এণ্ড মিডিয়েভেল, আৰু মোৰ বাকীখিনি এই গ্ৰীণ কালাৰ নহয়, ইয়াত মই মডাৰ্ণ হিষ্ট্ৰীটো উঠাম, সেইটো মই কৰাই নাই। ৰিজনিঙৰ মই নটছ বনাম, ইয়াত নটছ বনাই আছোঁ, ইয়াত হোৱাই নাই, এটা শেষ হোৱাই নাই, 3টা লেকচাৰে খতম কৰিছোঁ। ডাইচ ইয়াত নটছখিনিহে আছে দেই, কুৱেশ্যনছৰ কাৰণে মই বেলেগ কিৰণ পাব্লিকেশ্যনৰ বুক ল'ম, এইখিনি নোটছ। দেন জিঅ'গ্ৰাফী পৰ্চনটো বহুতেই দীঘল হয়, ইয়াত মোৰ হায়াৰ ছেকেণ্ডেৰীত এইটো বহি ৰৈ গৈছিল অলপমান, তো ইয়াত মই কি কৰিছোঁ, জিঅ'গ্ৰাফীৰ মেপ আঁকিছোঁ। চাওক এইখন ৱৰ্ল্ড মেপ হয়, তাৰপিছত এইবিলাক বনাইছোঁ, আৰু আমাৰ ভাৰতৰ নদীবিলাক কোনখন ষ্টেটৰ মাজেৰে পাৰ হৈ গৈছে সেইবিলাক আৰু আছে এইফালে। আৰু বাকী মই বেছিভাগ এই বহীটোতে বনাইছোঁ, মেপখিনি অকলে চাবলৈ প্ৰব্লেম হয়। তো এইটো জিঅ'গ্ৰাফীৰ গোটেই বহী, জিঅ'গ্ৰাফী বহুত ডাঙৰ এটা পৰ্চন হয়, আৰু আধা ইয়াত মাটিৰ কাৰণে মই ইয়াত পেজ ভৰাই পেলাই কমপ্লিট কৰিছোঁ দেই। এইটো এনেকুৱা বস্তু মনতে নাথাকে ভাই, ইমান গৰম লাগিছে, ফেনখন বন্ধ কৰি কিনে ভিডিঅ' বনাই আছোঁ মই। বাৰু ইয়াত আছে, এই চাওক মেপ বনাই মই পঢ়িছোঁ। এইটো আমাৰ ভাৰতৰে হয় না আফ্ৰিকা। আৰু বিশেষ লম্বা নকৰোঁ ভিডিঅ'টো, ইয়াতে শেষ। মই এইখিনিয়ে পঢ়িম, ইয়াতকৈ বেছি নপঢ়োঁ, কাৰণ মাথা নষ্ট হৈ যাব এইখিনি পঢ়োঁতে। ইয়াৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছ আছে, আৰু মই এটা কোৱাই নাই, ষ্টেটিক জিকে কোনে পঢ়িব ভাই, ডেট ইজ ষ্টেটিক জিকে। এগেইন মই পাৰ্মাৰ SSC ছাৰক ফ'ল' কৰিছোঁ দেই। কি হ'ল এইবিলাক চাওক, ষ্টেটিক জিকে বহুত লম্বা পৰ্চন হয়, মাথা নষ্ট কৰা এটা পৰ্চন, আধাই কৰাই নাই। বাকী মেইন টপিকখিনি মোৰ হৈছে, আৰু বাকীখিনি কমপ্লিট কৰিম। এই 3 মাহ হাতত পাইছোঁ, 3 মাহ আছে মোৰ হাতত। এই 3 মাহত মই গোটেইখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম, আৰু ভগৱানে একো নিদিয়ে যাতে, সমস্যা নিদিয়ে যাতে, মোক পঢ়াত একো বাধা নিদিয়ে। মই বাৰু 3 মাহত অকণমান হ'লে চেষ্টা কৰিম গোটেইখিনি খতম কৰিবলৈ। বাকী অসমীয়াত ভিডিঅ' বনালে আপোনালোকে কোনোৱে নাচায়ে, কি বুলি দিম এতিয়া। আৰু জিকাৰ কাৰণে আপোনালোকে ইমান কষ্ট কৰিব নালাগে, ইমান লিখাৰ কোনো প্ৰয়োজন নাই। মোৰ বহুত কষ্ট হৈছে ইমানখিনি লিখি। আপোনাৰ ডাইৰেক্ট ফেটমেন কিতাপখন কিনি লৈ ল'ব, সেইখন ইংলিছত আছে, অকণমান কষ্ট হ'ব। জেমিনাইটো উলিয়াব, ডাইৰেক্ট অসমীয়া ট্ৰান্সলেট কৰিব দিব, চেপ্টাৰটো ফটো মাৰি পেলাই হৈ যাব আপোনালোকৰ কাম। ময়ো যেতিয়া বুজি নাপাওঁ সেইটোৱে কৰোঁ, জেমিনি বা ChatGPT যাকে হওক ফটো তুলি দিব, তেওঁলোকৰ কাম কৰি দিব। দেন আজিলৈ এৰিছোঁ বাৰু। এইটো মেথছ, এইটোত আপোনাৰ এইখিনি গোটেই পাৰ্চেণ্টেজ হয়, পাৰ্চেণ্টেজৰ এইটো বহি। দেন ইয়াত কম্পাউণ্ড ইণ্টাৰেষ্টৰ চেপ্টাৰটো ইয়াত লাষ্টত কেইটামানহে পেজ পাব, এইকেইটা পেজ মতলব। চ' মই ইয়াৰ কাৰণে এই ক্লাছত যি শিকাইছে সেইখিনি উঠাইছোঁ, এইখিনি আৰু প্ৰেক্টিচ কৰিছোঁ। প্ৰেক্টিচ কৰি উঠি এতিয়া মই বুজি পাইছোঁ মানে কি নোটছ বনাব লাগিব। চ' আমি যিহেতু অসমীয়া মিডিয়ামত পঢ়া মানুহ, তো আমাৰ কাৰণে ইংলিছটো অলপ ডাইজেষ্ট কমকৈ হয়। বৰ্তমান মোৰ ডাইজেষ্ট হৈছে বাৰু, হ'ব ধৰিছে। আজি 1-2 বছৰ হ'ল ইংলিছত পঢ়ি থাকিবৰ কাৰণে, তো লেংগুৱেজটো অলপ বুজি পাইছোঁ। আৰু এতিয়া মেথছত মোৰ বিশেষ প্ৰব্লেম নহয়, আৰু অসমীয়াৰ ইউটিউব চেনেল কেইটাত যিকেইটা কুৱেশ্যনছ আনচাৰ কৰে, চ' সেই কৰিলে আমি কোনো ধৰণে যিবিলাক APSCৰ কোচিং কৰি পেলাই ADRE এক্সাম দিয়ে নহয় জানো, তেওঁলোকৰ লগত আমি পাত্তা কেনেকৈ পাম সেই কুৱেশ্যনছবিলাক কৰে। চ' ডেফিনেটলি কনচেপ্ট ক্লিয়াৰ লাগিব। আৰু মই এইটো কিহৰ কাৰণে কৈছোঁ, কাৰণ মই ADRE 2.0 দি পাইছোঁ, য'ত মোৰ 2 নম্বৰ 3 নম্বৰৰ কাৰণে চিলেকশ্যন নহ'ল। আৰু ইমান কষ্ট কৰিছিলোঁ সেই গৰম মাহত, ৰাতি পঢ়িছোঁ বাহিৰত বহি। তাৰ কাৰণে আমাৰ APSC দিয়া কেইটাৰ লগত আমি কেনেকৈ পাত্তা পাম। তেওঁলোকে ভাই মেপ বনাই পঢ়িছে জিঅ'গ্ৰাফী, আৰু জিঅ'গ্ৰাফীৰ কিমান কুৱেশ্যনছ আহিছে আপোনালোকে নিশ্চয় জানে, যোনে দিছে। চ' মই কৈছোঁ যে আপোনালোকে বাহিৰৰ কনচেপ্ট ক্লিয়াৰ কৰক। ফেটমেন লওক, লুচেণ্ট জিকে পঢ়ি লাভ নাই, কাৰণ এইখন ইমান ডাঙৰ এটা পৰ্চন হয়, ইয়াত একো বুজিয়ে নাপাব আপোনালোকে। চ' মই কৈছোঁ ফেটমেন লওক, আৰু ইউটিউবত পাৰ্মাৰ ছাৰৰ 3.0 নে 3.0 কি কয় নাজানো, সেইটো ট'টেলি ফ্ৰী আছে, তাৰ পৰা কৰক।
বুজি লওক, তাৰপিছত আপোনালোকে কণ্টিনিউ কৰক। ঠিক আছে বাৰু, আজিলৈ ইমানতে এৰিলোঁ। ধন্যবাদ।